আজিও মই শুনিছোঁ আজি ষ্টেটমেণ্টছ কিছুমান দি থকা কথাত যে শেষত গৈ এতিয়া বহুত একিউজেও এইটো ট্ৰাই কৰি আছে যে আমি জুবিন গাৰ্গক মেলাইন কৰোঁ তেওঁৰ ইমেজটো হাৰ্ম কৰোঁ বিকজ হি ইজ ন' লংগাৰ ডেয়াৰ টু ডিফেণ্ড হিমছেল্ফ চক একিউজৰ ষ্টেটমেণ্ট এতিয়া কোনো ইনভেষ্টিগেটিং এজেঞ্চিয়ে এতিয়া যদি একিউজৰ ষ্টেটমেণ্টটো ৰেকৰ্ডো কৰে ডুৰিং ট্ৰায়েল এইটো কোনো ভেলু নাই ডুৰিং ট্ৰায়েলত একিউজৰ ষ্টেটমেণ্টটো একো ভেলু নাই আৰু প্ৰথম কথা হ'ল আমি ইয়াতে একিউজৰ ষ্টেটমেণ্টটো নৰ্মেলি ৰেকৰ্ড কৰোঁ যাতে ইনভেষ্টিগেশ্যনত কিবা আমি পাব পাৰোঁ নেকি কিবা লিডিং টু দ্য ডিস্কভাৰী কিবা হ'ব পাৰে নেকি নহ'লে ট্ৰায়েলত একিউজৰ ষ্টেটমেণ্ট দি পেলাই বা একিউজৰ কনফেশ্যনৰ ওপৰত আপুনি কনভিকশ্যনটো দিব নোৱাৰে ভেৰি লিমিটেড স্ক'প আৰু ভাৰতীয় সংবিধানতে কৈছে যে আপুনি কোনো এজন একিউজক আপুনি বাধ্যতামূলক কৰিব নোৱাৰে যে তেওঁৰ এগেইনষ্টে এভিডেন্স দিব আমি কওঁ যে ৰাইট টু ছেল্ফ ইনক্ৰিমিনেশ্যন ইউ হেভ এ ৰাইট টু ৰিমেইন চাইলেণ্ট আমেৰিকাত এইটো মিৰাণ্ডা আউট বুলি কয় আমাৰ ভাৰতবৰ্ষত আমি কওঁ যে